নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই দিগ্বিজয় ফুকন আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ এটা নতুন ভিডিঅ'ৰ সৈতে। তোমালোকৰ মিছন 20 বেচ ইতিমধ্যে আৰম্ভ হৈছিল আৰু তাৰ মই ক্লাছবিলাক কৰি আছোঁ আৰু আজি তোমালোকৰ ইংৰাজীখনত প্ৰায় শেষেই হৈছে চেপ্টাৰবোৰ আৰু এটা চেপ্টাৰ আছে সেইটো পঢ়িলে তোমালোকৰ ফাৰ্ষ্ট ইউনিটৰ কাৰণে যিমানখিনি আহিব শেষ হৈ যাব। তাৰপিছত মই বাকীখিনি চেপ্টাৰ তোমালোকক লাহে লাহে পঢ়াই থাকিম। তো আজি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ এ লেটাৰ টু গডৰ আটাইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। তোমালোকে এইখিনি এবাৰ চাই লোৱা আৰু যদি কিবা বুজি নোপোৱা তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক নিশ্চয় এটা ৰিপ্লাই দিবলৈ যত্ন কৰিম। তো এইখিনি PYQs অৰ্থাৎ আগৰ পৰীক্ষাত অহা প্ৰশ্ন উত্তৰ, গতিকে এইখিনি খুবেই ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণেও আৰু তোমালোকৰ এতিয়া আহিবলগীয়া পৰীক্ষাৰ কাৰণেও। স্ক্ৰীনশ্বট লৈ ল'বা, নহ'লেও PDF টো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ এইখিনি ডাউনলোড কৰি ল'ব পাৰা। আৰু বুজি নাপালে কমেণ্ট কৰি জনাবা, তোমালোকক বুজাই দিম এটা নেক্সট ভিডিঅ'ত। প্ৰায় 13টামান প্ৰশ্ন আছে আৰু এই প্ৰশ্নখিনি মই আনিছিলোঁ দিব্যজ্যোতি শইকীয়াৰ কমেণ্টত। তোমালোকে কমেণ্ট কৰি জনাবা, তোমালোকৰ কমেণ্টৰ ৰিপ্লাইও দিম আৰু লগতে মই তোমালোকৰ কাৰণে PDFও লৈ আনিম। ঠিক আছে, তো লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই। আৰু মোৰ চেনেলৰ লগত জড়িত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়া আৰু লগতে PDFটো যোৱা ডাউনলোড কৰি লোৱা, ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু অতি সোনকালে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।